নমস্কাৰ আৰু অন্য নতুন ভিডিঅ'ৰ সৈতে মোৰ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ আমাৰ মোৰ ঘৰৰ পৰা মাত্ৰ 35-40 কিলোমিটাৰ দূৰত অৱস্থিত প্ৰাগজ্যোতিষ। আৰু যিসকলে নগাঁৱৰ সেইসকলে ভালকৈ জানে প্ৰাগজ্যোতিষ ৰিজৰ্ট। আৰু আপোনালোকে যাৰ তিৰি আছে তিৰিকো লৈ আহিব পাৰে, আৰু যাৰ গাৰ্লফ্ৰেণ্ড আছে সিও গাৰ্লফ্ৰেণ্ডক ঘূৰাবলৈ আনিব পাৰে। আৰু মই বৰ্তমান ইয়াত আছোঁ আৰু সুন্দৰ পৰিৱেশ, আৰু পিছফালে দেখিছে মেঘ তাৰ লগতে পাহাৰ এটাও লাগি আছে। যিসকলে আজিলৈকে অহা নাই এই প্ৰাগজ্যোতিষ ৰিজৰ্টলৈ আহক, লগতে চিমাং লাগি আছে, চিমাঙলৈও আহিব পাৰে। ইয়াত ধুনীয়াকৈ বহা সুবিধা কৰি দিছে, আপুনি আহিলে ধুনীয়াকৈ ইয়াত বহিব পাৰে। এইটো চিটত আপুনি খোৱা বস্তু ৰাখিব পাৰে, কিবা টিফিন আনিছে, কিবা ইয়াত অৰ্ডাৰ দিছে, খোৱা বস্তু অৰ্ডাৰ দিছে। আপোনাৰ এই চিটটোত আপোনাৰ গাৰ্লফ্ৰেণ্ড নহ'লে আপোনাৰ ভণ্টি যাৰ কাৰণে আৰু সি বহিব পাৰিব। এইফালেও আছে, সেই সুবিধা এটা ৰাখিছে। ইয়াত ধুনীয়াকৈ বহি ল'লে বিন্দাছ। ময়ো বহি লৈছোঁ, মোৰ যিহেতুকে কোনো গাৰ্লফ্ৰেণ্ড অহা নাই, মোৰ লগৰকেইটা আহিছে। আৰু এইখনত আপোনাৰ গাৰ্লফ্ৰেণ্ড বহিব পাৰে। সুন্দৰ, চব বাহ চাওক কিমান সুন্দৰ। চাওক এইটো ধুনীয়া চাংঘৰ এটা বনাই দিছে, বঢ়িয়া। আপুনি কেতিয়াবা যদি ৰাতি থাকিম বুলি আহে তেনে এই ঘৰটো সুধিছোঁ যে আপুনি যদি এক ৰাতি থাকে তেনেহ'লে 2000 টকা লাগিব, আৰু খোৱা বোৱাটো এক্সট্ৰা। আপুনি যি খায় আৰু আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। এয়া মোৰ পিছফালে আছে প্ৰাগজ্যোতিষ ৰিজৰ্ট। চাওক মোৰ পিছফালে চাওক, বাঁহেৰে নিৰ্মিত, বাঁহেৰে তৈয়াৰী কি ধুনীয়া ঘৰ দেখিছে। ৰাতি আহিলে আপুনি এইটোত থাকিব পাৰিব, সেইফালে ইয়াত লিখা আছে চাওক প্ৰাগজ্যোতিষপুৰ, দেখিছে কিমান সুন্দৰ। মোৰ এটা কথা ভাল লাগিছে, কাৰণ জেগাবোৰ যেতিয়া মানে পৰিষ্কাৰ হৈ থাকিব, জেগাবোৰ যেতিয়া চাফা হৈ থাকিব, মানুহৰ মানে হৃদয়খনো চাফা হৈ থাকে বুলি কোৱা যায়। সেইটো কাৰণে ইমান সুন্দৰ লাগিছে। চাওক ইমান সুন্দৰ দেখিছে। আপোনালোকেও আহক, ইমান সুন্দৰ। চাওক এইখনেই হৈছে প্ৰাগজ্যোতিষপুৰ। আহি সঁচাই সুন্দৰ লাগিছে। আগতো আহিছোঁ, কিন্তু আপুনি এইটো সময়ত আহক, সঁচাই সুন্দৰ। চাওক দেখিছে কিমান সুন্দৰ। ইয়াতে অলপ বহি লৈছোঁ, আৰু পিছফালেতো চাওক এটা পাহাৰ লাগি আছে। যদি আপুনি কেতিয়াবা শ্বিলং গৈছে, কেতিয়াবা যদি দাৰ্জিলিং গৈছে, আৰু এই ঠাইলৈ আহক, দাৰ্জিলিং আৰু শ্বিলঙৰ ফিল্ডটো পাব। মই এইটো কথা কৈছোঁ। ইয়াত আপুনি আহিলে ৰাতি মানে কিবা ইয়াত যদি থাকিবলৈ আহে, খানা অৰ্ডাৰ দিছে, ধুনীয়াকৈ ইয়াত লাইটৰ পোহৰত ধুনীয়াকৈ বহি খাব পাৰিব। আৰু পিছফালে দেখিছে কিমান ধুনীয়া ঘৰ বনাই দিছে, যিহেতুকে সন্ধিয়া হৈছে। ইয়াত ধুনীয়া জেগা। আৰু বিশেষকৈ মোৰ ভাল লাগিছে যে অসমীয়াত এষাৰ কথা আছে যে যাৰ আছে বাঁহ তাৰ আছে কাঠ। এনেকৈ কথা এটা অসমীয়াত মানে কথা এটা কয় নহয়, ইয়াত চব মানে বাঁহেৰে নিৰ্মিত, বাঁহবোৰত মানে কালাৰ কৰি দিছে, সেইটো কাৰণে দেখিবলৈ সুন্দৰ হৈ পৰিছে। আৰু ইয়াত আহিলে আপুনি আপ্লুত হৈ পৰিব, কিমান সুন্দৰ। আচলতে মোৰ ভিডিঅ'ৰ যোগেদি যদি আপোনালোকে চাই, আপোনালোকে নিশ্চয় আহক। সুন্দৰ পৰিৱেশ। মোৰ লগত ভাইটি কেইজনমান আহিছে, আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। সন্ধিয়া হৈ গ'ল। আমি ইয়াত আহি পাইছিলোঁ কেইটা বজাত আহি পাইছিলোঁ? 3টা বজাত, 3:30 আহি পাইছিলোঁ। আৰু আমি ইয়াৰ পৰা যাব ওলাইছিলোঁ।